ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে এতিয়া প্ৰায় 4টা বাজিলেই মানে, কিন্তু আমি এফালে যাবলৈ ওলাইছোঁ। আৰু এই ভিডিঅ'টো আজি নাপায়, কাইলৈ মানে নেক্সট ভিডিঅ'ত পাব। যেতিয়া মই ভিডিঅ'টো দিম তেতিয়াহে পাব, আজিয়ে নিদিওঁ মানে। আৰু এইকেইদিন মানে পৰীক্ষাৰ কাৰণে ভিডিঅ' দিয়া নাই, আচলতে পৰীক্ষা হ'ল যে সেইকাৰণে। তাৰপিছত অলপ পঢ়িবও লাগে, আৰু এতিয়া অলপ ওলাই যাওঁ, বিশেষ এটা কামত যাম, আৰু লগৰ এজনীকো লগ কৰিবলগীয়া আছে, তাত যাম। বাৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাব। এতিয়া আমি দুয়োজনী ওলাই আহিলোঁ, গৈ আছোঁ। দেখিছেনে টাইমবোৰ কেনেকৈ উৰাই নিছে, হাঁহি ৰখাব পৰা নাই মানে। আৰু চুলি গোটেই উৰি গৈছে, আৰু পামগৈ সিহঁতৰ ঘৰলৈ, সিহঁতে বেছি দূৰ নহয়। এইফালে চবফালে আছে, সেউজীয়া হৈ আছে আৰু চাহৰ বাগান। এইফালে এখন ফিল্ড হয়, আৰু বেছি টাইম নাই, পালোগৈ আৰু সিহঁতৰ ঘৰ। জফলাডিং বুলি কয়। আৰু এইফালে আমাৰ দেওবৰীয়া বজাৰখন দেখাই গৈছোঁ, এইখিনিতে দেওবৰীয়া বজাৰখন। এইফালে দেখিছেনে বেলি মাৰ যাব হৈছে। সেইখিনি সময়কণ খুব ভাল লাগে নহয়নে, অলপ ওলাই আহি। আহি আমি পালোহি দেই সিহঁতৰ ঘৰ। আৰু দেখিছেনে সিহঁতৰ সন্মুখতে ইমান ধুনীয়া ফুল ফুলি আছে, ভাল লাগি গৈছে দেখি দেই। আহি আকৌ সিহঁতৰ ফুল কেইজোপালেহে মোৰ চকু গ'ল, ইমান ধুনীয়াকৈ ফুলি আছে। নামবোৰ কেইজোপামানৰহে নাম জানো, আৰু ইমান ধুনীয়াকৈ এজোপা ফুলি আছে দেখিছেনে, ইমান ডাঙৰ হৈছে, দেখিয়ে ভাল লাগিছে। চবৰে নামবোৰ নাজানো যদিও তাইও নাজানে, সেইকাৰণে নুসুধিলোঁ আৰু। এয়া ইমান ধুনীয়াকৈ ফুলি আছে নহয়নে। তাৰপাছতে চাহ দিলে, চাহকাপ খাই লওঁ। আৰু দেখিছেনে এইটো সিহঁতৰ টেবুলত সজাই দিছে, ইমান যে ভাল লাগিছে। আৰু ই আমাৰ ফালে চাই আছে। এতিয়া দেখিছেনে আমি অলপ ফুৰিবলৈ ওলাই আহিলোঁ চাৰিজনী। এখন আইতাই ক'লে চাওঁ দেই, জফলাখনতে আছে। তাইও দেখাই আছে কাৰোবাক ভিডিঅ' কল কৰি। ভিতৰলৈ সোমাবতো নোৱাৰোঁৱে, সেইকাৰণে বাহিৰৰ পৰাই দেখালোঁ আৰু সিহঁতি আকৌ ভিডিঅ'ত থাকিবলৈ লাজ কৰে দেই, দেখিছেনে মুখখন ঢাকিছে কেনেকৈ। দেখিছেনে গৈ পাওঁতে আমাৰ আন্ধাৰেই হ'লগৈ, আৰু দোকান পোহাৰ খুলিলে। আহিও পালোহি, এতিয়া বাজিছে 6টা বাজিলে এতিয়া। আৰু এইটো লগতে লৈ আহিছোঁ, লগৰজনীয়ে খোৱালে। বাৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি লওঁ, আৰু কিতাপৰ ওচৰত বহি যাওঁ। 9টা বাজিলে, ভাত খাবৰো সময় হ'ল। এইফালে ডিম বনাই দিছে আৰু পিটিকা। হেল্ল', আজি ছেকেণ্ড ডে, আৰু মই পৰীক্ষা দিও আহিলোঁ। পৰীক্ষা ভালেই হ'ল, সেইকাৰণে ভাবিলোঁ অলপ এতিয়া এনেই আছোঁ। আৰু পৰীক্ষা এতিয়া 16 তাৰিখেহে আছে, সেইকাৰণে ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ। আৰু আজি পৰীক্ষা মানে ভালেই হ'ল, আৰু দি আহি অলপ আধা ঘণ্টামান হ'ল পোৱাহি। এতিয়া 2টা বাজিবই হ'ল। আৰু মই লৈ আনিছিলোঁ ব্ৰেড এটা, তাৰপিছত নুডলছ এটা, আৰু আনিছিলোঁ খেজুৰ। এয়া দেখিছেনে সৰু ল'ৰা ছোৱালীয়ে খোৱাৰ আগতে বনাই লৈছোঁ দেই। এতিয়া বাজিছে 4টা, আৰু মই অলপ শুই উঠিলোঁ। এতিয়া ভাবিছোঁ চাহ একাপ খাই লওঁ, আৰু কাম কৰা মানুহ আছিলে, কাম কৰা মানুহৰ কাৰণেও চাহ একাপ বনাই লওঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। সদায় গাখীৰ চাহে দেখুওৱা হয়, আজি বনাইছোঁ ৰঙা চাহ আৰু এইফালে বিস্কুট। এয়া দেখিছে মোৰ চাহকাপো সজাই ল'লোঁ। মানে প্ৰথমতে মোৰ ছাবস্ক্ৰাইবাৰ আছিলে 18টামান আছিলে। তাৰপিছতে যেন এইটো 3 দিনতে এতিয়া 60টা হ'ল, 60টা পাৰ হ'ল। মানে সেইকাৰণে ভাল লাগিছে, ইমান সোনকালে যে ছাবস্ক্ৰাইব কৰি দিছে মানুহে মানে চিনি পোৱাই হ'ব, আৰু ভাল পাইছে কাৰণেই চাগে ছাবস্ক্ৰাইব কৰি দিছে। আৰু লগৰ আৰু যোনে চিনি পায় সিহঁতেতো কৰিছেই। সকলোলৈকে মই মানে থেংক ইউ কৈছোঁ সকলোকে। আৰু ভিডিঅ'বোৰ চাই যাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব।
আৰু আশা কৰোঁ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাব। আচলতে এইবোৰে মানে আগবাঢ়ি যাবৰ কাৰণে সাহস আৰু প্ৰেৰণা পাইছোঁ মই। আৰু ভিডিঅ' বনাই যাম, পৰীক্ষাৰ কাৰণে হয়তো এদিন দুদিন দিব নোৱাৰিব পাৰোঁ, আৰু ভিডিঅ' বনাই যাম। এইফালে দেখিছেনে, সদায় মই কিবা এটা খোৱাৰ লগতে সি ৰৈ থাকে, আৰু দি দিলোঁ বিস্কুটকে ভাঙি। সন্ধিয়া টাইমত এই অভ্যাসটো কাৰ কাৰ আছে জনাবচোন। এতিয়া পাইছে 6টা, আৰু ভিডিঅ'টো দীঘলীয়া নকৰি অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বুলি আশা ৰাখি এতিয়া সামৰিছোঁ।